এতিয়া ইমান দিনে হৈ গ'ল লকডাউনৰ বন্ধ দিছে যিখিনি আমাৰ ওচৰত আছিলে আমি খাই বৈ শেষ হ'ল আৰু এতিয়া বৰ্তমান শুনিছোঁ যে যিবিলাক ধৰি লওক ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ড নথকা মানুহবিলাকক কিবা সাহাৰ্য বোলে চৰকাৰে দিছে 1000কে টকা সেই বুলি আমি শুনি পেলানি ওলাই আহিলোঁ তাকে চাইছোঁ আহি পেলানি 11টামান বজাত আহি পাইছোঁ আৰু মিছাটো কেলে কওঁ 11টা বজাত আহি চাইছোঁ যে ইয়াত বন্ধ আছে আহি মই আহিছিলোঁ মানে চাবলৈ মোৰ পাছে পাছে এগাল ইমানখিনি যে মানুহ পোৱা নাই বুলি ময়ো ভবা নাছিলোঁ মই ভাবিছিলোঁ চাগে মোকতো নালাগে কিন্তু মোৰ ৰাইজে পাব লাগে মই সেইটো ভাবিছোঁ কিন্তু মোক নালাগে সেইটোও নকওঁ কিন্তু মোৰ আছে যদিও এতিয়া নাইকিয়া কেলে মই ওলাই যাব পৰা নাই একো পোৱা নাই একো নাই পোৱা চাউলো পোৱা নাই একো বস্তুৱে পোৱা নাই লকডাউন ইমান দিন হৈ গ'ল মাজত আপোনালোকে একোৱে পোৱা নাই একো পোৱা নাই এই ইয়াত থকা সকলোৱে একো পোৱা নাই সকলো পোৱা নাই এইটো কোন পঞ্চায়তৰ আণ্ডাৰত পৰে আপোনালোকে এইটো 58 কি 58 কি হয় মধ্য কাটনি কোন আপোনালোকৰ ইয়াৰ প্ৰেচিডেণ্ট কোন প্ৰেচিডেণ্ট জগতৰাম তাঁতী কিহৰ হয় তেওঁ আমাৰ কি দলৰ হয় বিজেপি যে এতিয়াও শতকৰা প্ৰায় 20-25% বেছি লোক দুখীয়া পৰিয়ালৰ যিসকলৰ চাউল কাৰ্ড নাই তেওঁলোকে এতিয়াও 1000 টকা যিটো চৰকাৰে ঘোষণা কৰিছিলে সেয়া লাভ কৰা নাই মই এই কথা লৈ পেলাই দুপৰীয়া সময়ত 1 বজাত এই খবৰ পাই আধাতে মই যোৱাটো জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈছিলোঁ আৰু যোৱাটো জিলা উপায়ুক্তৰ কাৰ্যালয়ক মই পত্ৰ এখন দিছোঁ আৰু মই তেখেতক অনুৰোধ জনাইছোঁ যে আপুনি ইমিডিয়েট ইনষ্ট্ৰাকশ্যন দিয়ক বিডিঅ'সকলক আৰু বিডিঅ'সকলে পঞ্চায়তৰ প্ৰতিনিধিসকলক লগত লৈ গাঁওবুঢ়া অংগনবাদী কৰ্মী আশা কৰ্মী কোনোবা যদি শিক্ষকসকল আছে ছাত্ৰ প্ৰতিনিধিসকল আছে তেওঁলোকৰ সহায় লৈ হ'লেও তেওঁলোকক আস্থাত লৈ হ'লেও তালিকা প্ৰস্তুত কৰক যেন দুখীয়া মানুহ যিসকলে পালেতো পালে যিসকলে নাই পোৱা তেওঁলোকক অত্যন্ত 1000 টকাৰ মাননিটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে যেন কাৰণ বহুত দুখীয়া পৰিয়ালে আমাক কানি কানি আপোনালোকৰ কেমেৰাত ইতিমধ্যে আবদ্ধ হৈছে এই দৃশ্য যে দুখীয়া মানুহে কানি কানি তেওঁলোকে আৰু চৰকাৰী টকা নিদিলে তেওঁলোকে আৰু মানে অন্য চৰম পন্থা ল'বলৈহে বাধ্য হ'ব মৃত্যু খাবতিবলৈ তেনে ভাষ্যও আপোনালোকৰ কেমেৰাত আবদ্ধ হৈছে সেইকাৰণে অতি দুখৰ কথা এতিয়া অনুৰোধ জনাম মই যোৱাকালিও বিত্তমন্ত্ৰী মহোদয়ক চিঠি লিখিছোঁ আমি আশাবাদী